আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল মিষ্টাৰ কাকতিলৈ মই বিজিত কাকতি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ আমাৰ তামিলনাডুৰ যোনটো আৰ্মি কেম্প হয় তালৈ আহিছোঁ, য'ত নেকি এয়াৰফ'ৰ্চ আৰু ইণ্ডিয়ান আৰ্মিসকলে বসবাস কৰে, যিহেতু কেম্প আছিলে। মোৰ সতীৰ্থ মণিকুমাৰ আগত গৈ আছে আৰু মই পিছে পিছে গৈ আছে। আজি ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্ট কৰিম। তো ভিডিঅ'টোলৈ শেষলৈকে চাই থাকিব। বিশেষ একো নাই, খালি জেগাকণ অকণমান মোৰ খুবেই প্ৰিয়, সেইকাৰণে বোলো আপোনালোকক অকণ দেখুৱাই লৈ যাওঁ। যিহেতু এইখন জেগাত কেমেৰাৰ এলাও আছেনে নাই নাজানো, হ'লেও লুকুৱাই পেলাই কেমেৰাটো অন কৰি আপোনালোকক দেখুৱাই দিব। আৰু বন্ধুসকল, যিহেতু এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তো আপোনাক সকলোলৈ অনুৰোধ যে ভিডিঅ'টো চাই চেনেলটো অকণ ছাবস্ক্ৰাইব কৰি দিব। আৰু পুৰণাসকলে যিহেতু আহিছে, লাইক এটা মাৰি যাব। যিবিলাক নতুন বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু ভিডিঅ'টো লাষ্টলৈকে চাব। মই আৰু মণিকুমাৰ গৈ যিখন জেগাত গৈ আছোঁ সেইখন জেগাত গৈ আছোঁ। যিহেতু এখন মোৰ খুবেই প্ৰিয়, মন কিছুমান ভাল নালাগে সেই জেগাখনলৈ গৈ মই এঘণ্টামান বহি হ'লেও এইখন গোটেইখন মানে ইণ্ডিয়ান আৰ্মি জোৱান থাকে, সেইখিনি ইয়াত ট্ৰেইনিং দিয়া হয় আৰু এয়াৰফ'ৰ্চ ট্ৰেইনিং চেণ্টাৰো আছে। আৰু ইয়াতে মানে আপোনাৰ যোনবিলাক অৱসৰপ্ৰাপ্ত আৰক্ষী জোৱান, আৰক্ষী সেনাদ্ৰব্য সকলোখিনি ইয়াত মানে এটা কলনি হিচাপে গাঁও এখনৰ হিচাপে আছে। তো আমি সেই গাঁওখনলৈকে গৈ আছোঁ। ৰাস্তা পদূলিবোৰ আপোনাৰ ইমান ধুনীয়া, শান্তিকৈ থাকে। যিহেতু আপোনাৰ মন অশান্ত হ'লে এই জেগাকণলৈ গৈ ধুনীয়াকৈ আপোনাৰ মনটো ফ্ৰেছ কৰি আহিব লাগে। কেমেৰা এলাও নাই বুলি মনতে ভাবি লৈছোঁ, সেইকাৰণে কেমেৰাটো অকণমান যিহেতু আপোনাক ৰাস্তাবোৰ কিয় দেখুৱাইছোঁ, সেইবোৰ ৰাস্তাতে আপোনাৰ মানে কোনো হাই হুলস্থুল নোহোৱালৈকে সৰু সৰু গছ, তাৰ কাষে কাষে ধুনীয়াকৈ আপোনাৰ মোহনীয়াকৈ যিবিলাক দৃশ্য, সেইখনে আমাৰ ভাৰতীয় যিখন পতাকা সেইখন বৰ ডাঙৰ এখন ধুনীয়াকৈ উৰুৱাই আছে। মনটো অকণ ভাল লাগি যায় দেখি। বৰক ভিডিঅ'টো লাষ্টলৈকে চাম। এতিয়া আমি গৈ আছোঁ এটা অকণমান ৰখিব ইয়াত, যিহেতু জোৱানসকল আছে সেইকাৰণে কেমেৰাটো অকণ তলত কৰিছোঁ। এতিয়া আমি যাম লেফ্ট চাইডে গৈ ধুনীয়া এটা ভিউ আছে। জেগাবিলাক চাওক, ৰাস্তাটোৰ কাষে কাষে ধুনীয়া ধুনীয়া গছ ৰুই থোৱা আছে। কিন্তু সেইটো সৌন্দৰ্যটো বুজাব নোৱাৰি। আৰু মাজে মাজে মানে কি হয়, কিয় কেমেৰাটো তলত কৰি দিওঁ, এই আৰ্মি জোৱানসকল মানে বাইকত অহা যোৱা কৰি থাকে আৰু সিহঁতে চাইকেলটো ৰানিং কৰি থাকে। যিহেতু এইবিলাক তেওঁলোকৰ জেগা, ৰাতিপুৱা সময়ত এইবিলাকত মানে আৰ্মি জোৱানসকলে ৰানিং কৰে, বেলেগ ট্ৰেইনিং দিয়া হয় এইবিলাক ৰাস্তাবিলাকত। তো জেগাবিলাক চাওক ইমান ধুনীয়া, মনখন যে ৰৈ কিনে জেগা তেনেকুৱা অনুভৱ হৈছে। কিন্তু সময় নাই, যিহেতু জেগাবিলাক যাব আছে আৰু কিনকিনকৈ বৰষুণ আপোনাৰ কৰিবলৈ ষ্টাৰ্ট কৰিছে। আপোনালোকে দেখিব পাৰিছে চাগে আকাশখন নীলা হৈ আছে। তো কিনকিনকৈ বৰষুণ পৰিছে। আমি এতিয়া ৰাইট চাইডে অকণমান দূৰলৈ আৰু এটা ৰাইট পালে। মই পুনৰবাৰ কৈছোঁ, মোৰ চেনেলটো আপোনাক সকলোৱে অকণমান আশীৰ্বাদ কৰে যেন মোৰ চেনেলটো অকণমান ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনৰ বাটনটো দবাই দিব। এইখন ফলকখন দেখিছে নহয়, ফলকখনৰ ইটো চাইডে এটা মানে অফিচ টাইপৰ আছে, কি অফিচ মই নাজানো, হ'লেও মানে
ইমান এটা যোৱা নাই। আমি আহোঁ যদিও এইটো ৰাস্তাই মানে অহা যোৱাহে কৰোঁ, বেলেগ ইফালে মানে নাচাওঁ। যিহেতু আমাৰ দেশৰ সুৰক্ষাৰ কথা আছে। কেমেৰা যদি উঠাব নাপায় নাজানো, এলাও যদি কৰা নাই নাজানো, কিন্তু আপোনালোকক অকণমান ভিউটো দেখুৱাম বুলিহে মই কেমেৰাটো কৈ থাকোঁ কৰি দিওঁ। আৰু এইটো ভিডিঅ' চোৱাৰ পিছত যদি কিবা প্ৰব্লেম হয় সেইটোও নাজানো বাৰু। ক'ব নোৱাৰি বন্ধুসকল, এইবিলাক মানে পাৰ্মিশ্যন নোলোৱাকৈ যদি কেমেৰা কৰিবই নিদিয়ে, মই কৰিছোঁ যদি ভিডিঅ'টো ইউটিউবত দিয়াৰ পাছত যদি কোনোবাই দেখে কিবা কয় নাজানো, আৰু সেইটো পিছত দেখা যায়। ব'লক ভিডিঅ'টো লাষ্টলৈকে চাই দিব। যিহেতু ৰাস্তাটো চিনি নাপায়, অকণ মই লৈ যাব লগা হৈছিলোঁ। তাত এইখন এখন আপোনাৰ কেন্দ্ৰীয় হস্পিটেল মানে মেডিকেল। তো তাৰ আগতে অকণমান কাম কেন্দ্ৰীয় বিদ্যালয়খন তাত আৰ্মি স্কুল বুলি কয়, ইয়াত এইটো আৰ্মি হস্পিটেল, আৰ্মি মেডিকেল। যিবিলাক আমি অসুস্থ হয় বা প্ৰব্লেম হয় বেমাৰ আজাৰ এইখন মেডিকেললৈ চোৱা হয়। ভিডিঅ'টো আপোনালোকে চাব, নিশ্চয় ভাল লাগিব। এইটো এটা আৰ্মি কিবা অফিচৰ যিটো ফলকখন লগোৱা আছে, ভালকৈ পঢ়ি নাচালোঁ। বৰষুণৰ কাৰণে মানে ইমান এটা হেৰি কৰিব নোৱাৰিলোঁ, দিনটোলৈকে বৰষুণ পৰি আছে যিহেতু। মোবাইলটো বেছি উলিয়াই থ'ব নোৱাৰি, কাৰণ মোবাইলটো ডিছপ্লেখন দিওঁতে আইনাখন অকণমান মানে ভগা আছে, পানী সোমাই গ'ল। যিখন চলাই আছে সেইখন বেয়া মাৰিছে, সেইকাৰণে ইমান এটা হেৰি কৰা নাই। এইখন আৰ্মি স্কুল। আমি এতিয়া যাম ৰাইট চাইডে। মৰ্ণিং যিহেতু আগত গৈয়ে আছে, তাক আগতে গৈ দিয়া হ'ল। বৰ সুন্দৰ জেগা, আপোনালোকে যদি কেতিয়াবা আহে দেখিব পাৰিব। বিশেষটো সভ্যতাৰ ওপৰত ইয়াৰ পৰা আমি অকণমান দূৰলৈ যাব লাগিব, গৈ ৰাইট চাইডে গৈ তাত অলপমান দূৰতে আমি জেগা পামগৈ। যিহেতু জেগাকণ অকণমান গাঁৱলীয়া টাইপৰ হ'ব, বৰষুণৰ বতৰ, কিনকিনকৈ বৰষুণো দি আছে। ৰাস্তা পদূলিবিলাক নিশ্চয় দেখিব পাৰিছে। এইখন চাওক কেন্দ্ৰীয় বিদ্যালয়। অকল তাত মানে আৰ্মিৰ যোনবিলাক অফিচাৰ, সিহঁতৰ যোনবিলাক ল'ৰা ছোৱালী তাত পঢ়াব পাৰে। কেন্দ্ৰীয় স্কুল বোলাই লিখি থোৱা যোৱা, বিশেষ ইমান নাজানো। কোনে কোনে ইয়াৰ বিষয়ে জানে অকণমান কমেণ্ট কৰি জনাব। ৰাস্তা দেখিছেনে বৰষুণত কেনেকুৱা হৈছে। মোৰ পিছত পতিত মণিকুমাৰ আহি আছে। আমি দুটাই তেনেকৈ কিনকিনীয়া বৰষুণৰ মাজেৰে ৰাস্তাটো পাৰ কৰিছোঁ। এতিয়া মোবাইলত চাওঁতে বাৰু অলপমান কিবা গাঁৱলীয়া টাইপৰ লাগিছে, কিন্তু ওচৰৰ পৰা যেতিয়া আপুনি দেখিব, ভিউটো দেখিলে আপোনাৰ তাৰ পৰা যে ঘূৰি আহিবলৈ মন নাযাব, মই 100% লিখি দিম। মানে কি এনেকুৱা হয়, জেগাখনৰ দিনত আপোনাৰ ক'ৰবাত পিকনিক মানিব গৈছে তেনেকুৱা হ'ব জেগাখন চাবলৈ। খুবেই প্ৰিয় মোৰ বাবে। মই যেতিয়া অফচাইড হওঁ তেতিয়া সেইখন জেগালৈ গৈ নিজৰ মানে টাইমখিনি পাৰ কৰোঁ। বাৰু ভিডিঅ'টো লাষ্টলৈকে চাব আৰু বেলেগ বেলেগ বস্তু চাব পাৰিব। এইটো হ'ল এয়াৰফ'ৰ্চ
য'ত নেকি আপোনাৰ বায়ু সেনা বুলি কয়, বায়ু সেনা থাকে, বায়ু সেনা ট্ৰেইনিং দিয়ে, সেইটো এয়াৰফ'ৰ্চৰ অফিচ। কেমেৰাটো ভয় লাগিলে যেনেকৈ হ'লেও লুকুৱাই কিনে আমি অকণমানকৈ হ'লেও লুকুৱাব পাৰিলোঁ, সেইকণে বহুত। ইয়াতে আপোনাৰ ডাকঘৰ, বেংক সকলো সংযোগ হৈ আছে। এইকেইটা দিছে ন তোক মিছাইলত লাগে নেকি এইকেইটা। তেনেকৈ আৰু এটা মিছাইল এটা আছে, ব্ৰহ্মা মিছাইল বুলি কয়, তেনেকৈ এটা ধুনীয়াকৈ সজাই দিছে। ইয়াত দেখিছে এইবিলাক গেটবিলাকৰ কাষে কাষে আপোনাৰ চব আৰ্মি ছিকিউৰিটি আছে। তাৰ মাজেৰে আমি দুটা পাৰ হৈ গ'লোঁ। আপোনাৰ জেগাকণ মানে দেখি আপোনালোক মানে কি ক'ম, বহুত ভাল লাগিব। আমি অফিচাৰ দুটা বুলি কিনে খুবেই ভাল লাগে মোৰ জেগাখন। আপোনালোক সকলোৱে ভিডিঅ'বিলাক চাইছে, ভাল পাইছোঁ, কিন্তু ছাবস্ক্ৰাইব কৰিবলৈহে দেখা নাই। অকণমান আপোনালোকৰ সহায় লাগে, যিহেতু মোৰ ছাবস্ক্ৰাইবাৰ একেবাৰে কম। মানে কি হয়, চেনেলটো মনিটাইজো হোৱা নাই। 1000 ছাবস্ক্ৰাইব হ'লেহে মই চেনেলটো মানে অকণমান গতি লাগিব আৰু সেয়েহে আপোনালোকক অকণমান সহায় কৰি দিলে ভাল লাগিব। ভিউৱাৰ্ছটো লাহে লাহে আহিছে, ইমান এটা আশা নকৰোঁ, যিহেতু নতুন চেনেল, নতুন মানুহ নাজানো ভিডিঅ' বনাবলৈ। হ'লেও অকণমান ট্ৰাই কৰিছোঁ, যিটো আজৰি সময়ত আপোনালোকৰ অকণমান সহায় লাগে। মোৰ চেনেলটো অকণমান আগবাঢ়িব কাৰণে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু বেল আইকনটো দবাই দিব। ক্ৰমান্বয়ে বৰষুণ বহুত বাঢ়ি আহিব লৈছে, সেয়েহে ভিডিঅ'টো ইমান দীঘল কৰিব মন যোৱা নাই। যদিও আপোনালোকক আৰু কৰিব নোৱাৰিম, আজিলৈ ইমানতে সামৰি মাৰিছোঁ।